guys, welcome back to my YouTube channel. Hope আপোনালোক সকলো ভালে আছে। তো guys, মই আছো এতিয়া টাউনত আহিব লগা হল মোৰ পেহী ছোৱালী দুজনীক লৈ আহিব লগা হল। সিহঁতৰ পাৰ্লাৰত আহিবলৈ সিহঁতৰ কিবা কাম আছে। সো সিহঁতক পাৰ্লাৰত লৈলো। মোৰ ভণ্টিৰ ফটোশ্বুটৰ ব্লগটো মোক ভণ্টিক যোনজনী মেকআপ আৰ্টিষ্টে মেকআপ কৰিছিল তেওঁৰ নিজা পাৰ্লাৰ আছে বুলি সেইটো ব্লগত মই কৈছিলোঁ। আৰু মই এতিয়া তেওঁৰ পাৰ্লাৰতে ইহঁতক লৈ আহিছোঁ আৰু তেওঁৰ পাৰ্লাৰখনৰ নাম হৈছে লিজা বিউটি পাৰ্লাৰ। আৰু এইফালে এইজনী হৈছে মোৰ পেহীৰ ডাঙৰ ছোৱালীজনী আৰু সেইজনী মোৰ পেহীৰ সৰু ছোৱালীজনী আৰু এইখনে হৈছে পাৰ্লাৰখন। তো গাইজ এয়া হৈছে পাৰ্লাৰখনৰ ওনাৰ আৰু প্ৰফেচনেল মেকআপ আৰ্টিষ্ট আৰু এওঁলোকৰ বেটছৰ টপাৰ হৈ আপোনালোকক যোৱা ব্লগটোত গম পাইছে। মোৰ ভণ্টিৰ ফটোশ্বুটৰ ব্লগটোত এওঁ মেকআপ কৰিছিল আৰু এতিয়া এওঁৰ পাৰ্লাৰত মই মোৰ পেহী ছোৱালীজনীক লৈ আহিলোঁ আৰু লাষ্ট ব্লগত যিহেতু এওঁৰ পাৰ্লাৰ থকা বুলি কৈছিলোঁ চ' আজি এই ব্লগটো এওঁৰ পাৰ্লাৰখন দেখুৱাই দিলোঁ। হয়, মই কি বুলি কয় যোৱাবাৰ হাদিৰ সেই ভিডিঅ'টোত মই কৈছিলোঁ মোৰ পাৰ্লাৰো আছে নিজৰ বুলি কিনে। মোৰ পাৰ্লাৰখন বাটাৰ ওচৰত এপেক্স বেংকৰ তলত হয়। আপোনালোকে আহিব পাৰে। পূজাৰ কাৰণে ভাল অফাৰো দি আছোঁ মই কেইদিনমান পিছত আহিব আপোনালোকে। ডেছক্ৰিপশ্যনত এওঁৰ কণ্টেক্ট নাম্বাৰটো আছে, আপোনালোকে এওঁক কণ্টেক্ট কৰি ল'লেই হ'ল অহাৰ আগত, তেতিয়া আপোনালোকে লোকেশ্যনটো একজেক্ট লোকেশ্যনটো পাই যাব। হয়, চ' আৰু ইয়াতে পূজাৰ ছিজন আহি আছে চ' পাৰ্লাৰত যি ছোৱালীবিলাকৰ যি কৰিবলগীয়া কাম আছে চুলি ষ্টেট তেনেকুৱা এওঁ ভাল অফাৰ এটাও দি আছে। চ' আপোনালোকে আহি অফাৰটো ল'ব পাৰে আৰু এওঁৰ পাৰ্লাৰত আহিব পাৰে। খুব সুন্দৰ পাৰ্লাৰ হয় আৰু খুব সুন্দৰ সুন্দৰ কাম কৰে। ফটোশ্বুট কৰিলে কোনোবাই জনাব, মোৰ ফোন নাম্বাৰটো দিয়া হ'ব আৰু এওঁ ডেছক্ৰিপশ্যনত এওঁ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। কোনোবাই যদি ফটোশ্বুট কৰে বিয়া বাৰ্থডে পাৰ্টি তেনেকুৱা যিকোনো মেকআপ কৰিব লগা থাকিলে এওঁলোক কণ্টেক্ট কৰি ল'লে হ'ল। খুব সুন্দৰ মেকআপ কৰে। আপোনালোকে আগৰ ব্লগটো চাব পাৰে মোৰ ভণ্টি কিমান সুন্দৰকৈ মেকআপ কৰিছিল, আপোনালোকে চালে গম পাই যাব। আৰু এতিয়া এওঁ মোৰ ভণ্টিৰ কৰিব লগা কামখিনি কৰি দিলে যি কৰিব লগা আছিল। চ' ইয়াতে আৰু বেছি দেৰি কৰি নাথাকোঁ। তো গাইজ ইহঁতৰ পাৰ্লাৰৰ কামখিনি হ'ল। এতিয়া ইহঁতে বোলে আইচক্ৰীম খাওঁ কৰি আছে। চ' ইহঁতক আইচক্ৰীম কিনিবৰ কাৰণে আহি আছোঁ, লগতে ময়ো খাওঁ। তো জল্দি যাই কিনে আইচক্ৰীমটো লৈ লওঁ। তো গাইজ মই পনীৰ চেণ্ডউইচ ল'লোঁ, তাই ভেজ চেণ্ডউইচ ল'লে আৰু তাই বেষ্টি লৈছে। চ' ইয়াতে আমি জল্দি খাই লওঁ, খাই লৈ কিনে তাৰপিছত কি কৰোঁ আপোনাক দেখুৱাম, মই চাই থাওঁ। তো গাইজ এতিয়া কৰ্ণ আইচক্ৰীম খাম। তাতে মই পনীৰ চেণ্ডউইচ আৰু এই পেষ্ট্ৰি আৰু তাই ভেজ চেণ্ডউইচ খাইছিল, আপোনালোকে দেখা পাইছে। তাতে মই আইচক্ৰীম খালোঁ আৰু তাই এইও খালে, তাই কৰ্ণ খাইছিল আৰু মই তাতে চকলেট ফ্লেভাৰৰ কিবা হ'ব চাগে এইটো নতুনকৈ ফাৰ্ষ্ট টাইম খাইছোঁ। চ' এই মোৰ পেহীৰ ডাঙৰ ছোৱালীজনী তাই তাতে আইচক্ৰীম খোৱা আছিল। চ' ইয়াতে বাহিৰত ইয়াতে খাব হ'ল, তাই খালে, লগতে মই আৰু এটা খালোঁ, দুটা হ'ল। সিহঁতৰ কামখিনি কৰিলোঁ, তাৰপিছত আমি কিবা কিবি খালোঁ আৰু ইহঁতৰ কিবা কিবি ল'ব লগা আছিল। পেহীয়ে কিবা কিবি ল'ব দিছিল, চ' গোটেইখিনি বস্তু ল'লে। আৰু এইজনী মোৰ সৰু ভণ্টিজনী পেহীৰ সৰু ছোৱালীজনী, তাই ইউটিউব চেনেল এটা খুলিছে, ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে তাইকো মৰম দিয়ক। আৰু এতিয়া আমি ইয়াতে বেছি দেৰি কৰি নাথাকোঁ, যিহেতু মই কলেজত যোৱা প্লেনিং আছে, মেলা হৈ আছে তাতে। চ' ইয়াৰ পৰা জল্দি যাওঁ আৰু সিহঁতৰ ঘৰত থওঁ, থৈ কিনে তাৰপিছত কি কৰোঁ আপোনাক দেখুৱাম, আপোনালোকে চাই থাকক। পেহীহঁতৰ ঘৰ পাই গ'লোঁ আহি আৰু ভণ্টিহঁতক থলোঁ, থৈ কিনে এতিয়া মই ইয়াতে অকণমান টাইম বহিলোঁ আৰু এতিয়া ঘৰলৈ যে অকণমান ৰেষ্ট লওঁ। আপোনালোকক যে কৈছিলোঁ কালেগাঁৱৰ মেলা হৈ আছে, তাতে আমি মেলাত যাম, আমি দুজন যাম। চ' তেতিয়া তাতে ভণ্টিহঁতক থৈ আহিলোঁ, আহি কিনে মোটামুটি 1 ঘণ্টামান হ'ল। এতিয়া 6টামান বাজিব আৰু বেছি দেৰি নাই, 10 মিনিট 6টা বাজিব। এতিয়া আমি মেলা যাম, তো ব'লক। তো গাইজ আমি আহি পাই গ'লোঁ মেলা আৰু ইয়াতে ধুনীয়াকৈ বাইকত থৈ দিলোঁ আৰু এতিয়া আমি ধুনীয়াকৈ ভিতৰলৈ যাওঁ। তো ব'লক।
গাইজ আমাৰ পপকৰ্ণ খোৱা হৈ গ'ল পপকৰ্ণ খালোঁ আৰু এতিয়া এনেই অকণমান ইয়াতে ঘূৰা ফুৰা কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনাক দেখুৱাম আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ তো গাইজ এয়া হৈছে এয়াৰ গান আৰু এয়া বেলুন তাতে নিচানা লগোৱা ৰাস আৰু এনেকুৱা মেলাত প্ৰায় আহে চ' এবাৰ ট্ৰাই কৰি চাওঁ কেইটা মানে নিচানা লগাব পাৰোঁ নে নাই চ' এতিয়া ট্ৰাই কৰি চাওঁ পাৰছোঁ মাৰ Yes, হচ্ছে এটা কি লাগবো এটা রেড তুমি ইয়েলো গেল ওকে তুমি হেৰি ইয়েলো লগাব লাগিব ইয়েলো বঢ়িয়া মাৰ বঢ়িয়া মাৰ এই বঢ়িয়া গেছি বঢ়িয়া লাগছি 114 পৰিছে তো গাইছ এয়া মই এইটো পাই গ'লোঁ এইটো